কলেজত ব্ৰেক টাইম আছিলে ভাবিলোঁ সদায় কেণ্টিনৰ বস্তুনো কিমান খাম আজি বাহিৰত কিবা খাওঁ সেইকাৰণে মোৰ ছিকিমৰ লগৰ ছোৱালীজনীক গাহৰি মাংস ট্ৰাই কৰিবৰ কাৰণে লৈ আনিলোঁ কাৰেং দ্য আহোম ৰেষ্টুৰেণ্ট আৰু চাওক ইমান ধুনীয়া হয় সকলোবোৰ বাঁহেৰে সজোৱা বেলতলা তিনিআলিতে আছে কলেজৰ ওচৰতে হয় ইয়াত আহি আমি ভেজ থালি অৰ্ডাৰ দিলোঁ আৰু তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট পৰ্ক ড্ৰাই ফ্ৰাই অৰ্ডাৰ দিলোঁ ভেজ থালিত বহুত আইটেমছ আছিলে একদম পিয়'ৰ আছামিজ ভেজ থালি আছিলে লগতে জহা চাউলৰ পায়সো দিছিলে আৰু এয়া হ'ল আমাৰ গাহৰি কোনে কোনে গাহৰি খাই ভাল পায় বাৰু জনাবচোন দেই মোৰ হেপিনেছ চাই গমেই পাইছে চাগে কিমান মন গৈ আছিলে খাবলৈ বহুত টেষ্টিও আছিলে তাৰপিছত আমাৰ ছিকিমৰ ছোৱালীজনীক ট্ৰাই কৰালোঁ এণ্ড তাইৰ হেপিনেছ চাই আপোনালোকে গমেই পাব পাৰে তাইৰো বহুত ভাল লাগিলে খাই নেক্সট তাইক তিলৰ লগত আৰু লাইৰ লগত গাহৰি ট্ৰাই কৰাম দেই গাইজ মন ভৰাই খাই ল'লোঁ এতিয়া যাওঁ আমি ক্লাছ কৰিবলৈ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই